দোস্ত ৰাজস্থানত সাধাৰণতে কেমেল চাফাৰী আৰু ৰয়েল ফৰ্টছৰ কাৰণে জনা যায় কিন্তু আপুনি গম পাই আচৰিত হ'ব ৰাজস্থানত দাউচা চিটিৰ পৰা 25 কিলোমিটাৰ দূৰত্বত এটা ফৰ্ট আছে যিটো ভুটীয়া জাগাৰ কাৰণে ফেমাছ হয় ভাংগাৰ ফৰ্ট ইয়াতে এজন দুজন আৰু 100-200 বুলি নহয় অৰ্থাৎ বহুতো মানুহে ভূতৰ প্ৰেজেন্স থকা বুলি অনুভৱ কৰিছে ভাংগাৰ ফৰ্টৰ ওচৰতে থকা লোকেল মানুহে ইয়াক ভাৰতৰ ভিতৰত থকা মোষ্ট হন্টেড প্লেচ বুলি নাম দিছে অৰ্থাৎ ডেঞ্জাৰাছ প্লেচ ভাংগাৰ ফৰ্টত একচুৱেলি ভূতৰ ফুট ষ্টেপ ভূতৰ কথা আৰু ভূতৰ চিঞৰ শুনিবলৈ পোৱা যায় আচলতে এই ফৰ্ট এম্বৰৰ ৰজা ভাগৱত দাস আজিৰ পৰা 100 বছৰ আগতে বনাইছিল লেজেণ্ডৰ মতে 16 শতিকাত ভাংগাৰ ফৰ্টৰ ৰজাৰ ভনী ৰাজকুমাৰী ৰত্নাৱতী ইয়াতে আছিল ৰাজকুমাৰী ৰত্নাৱতী বহুত ধুনীয়া আৰু টেলেণ্টেড আছিল এই দেখি এটা সময়ত এজন যাদুকৰে তাইক পাবৰ কাৰণে ব্লেক মেজিক কৰি লাভ মিক্সাৰ এটা বনালে পিছত এই কথা ৰত্নাৱতীয়ে গম পোৱাত ভাংগাৰ ফৰ্টৰ ওচৰতে এই যাদুকৰক মৃত্যু দিয়া হয় কিন্তু মৰাৰ সময়ত যাদুকৰে অভিশাপ দিয়ে কি ৰত্নাৱতীৰ লগতে গোটেই চিটিৰ অকাল মৃত্যু হৈ যাব এনেকুৱা মিষ্ট্ৰিয়াছ হিষ্টৰী থকা বাবে মোষ্ট হন্টেড প্লেচ বুলি কোৱা হয় ইণ্টাৰেষ্টিং কথাটো হ'ল কি মানুহে ভুটীয়া ঠাই বুলি ক'লেও ছায়েন্সে আজিলৈকে ভূতৰ প্ৰেজেন্স বিচাৰি পোৱা নাই যদি আপুনি ভাবি আছে কি ছায়েন্সে ভূতৰ একো এভিডেন্স বিচাৰি নোপোৱাৰ পিছতো ভাংগাৰ ফৰ্টক ভুটীয়া জেগা বুলি কিয় কোৱা হয় তো আপুনি ভাংগাৰ ফৰ্টত হোৱা ফেচ পেৰেডলিয়াৰ কনচেপ্টটো জানিব পাৰে ফেচ পেৰেডলিয়া হিচাপে আমাৰ মাইণ্ডে যিকোনো ধৰণৰ ৰেণ্ডম শব্দক ভূতৰ প্ৰেজেন্স থকা বুলি অনুভৱ কৰায় ভূতৰ লগত থকা ছায়েন্স জানিবৰ কাৰণে এই ভিডিঅ'টোত 100 লাইকছ আৰু কমেণ্টছ কৰিব তো আপোনালোকে ডিটেইল ভিডিঅ' পাই যাব ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক বহুত বহুত ধন্যবাদ